নমস্কাৰ বন্ধুসকল, মোৰ চেনেল SHG আসাম ষ্টাডিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম জলসিঞ্চন বিভাগৰ অসমীয়া, ইংলিছ আৰু জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ কথা আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হ'ল, কোনখন ৰাজ্যত নগৰৰ তুলনা গাঁৱৰ জনবসতি ঘন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল বিহাৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, জোনাকী প্ৰকাশৰ চন কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1889। তাৰ পিছৰ প্ৰশ্নটো হ'ল, প্ৰথম অসমীয়া চুটি গল্পৰ লিখক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লক্ষ্মীনাথ বেজবৰুৱা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ভাওনা গ্ৰহ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এৰিছ। নাই আছে থাক বল কি ক্ৰিয়া? ইয়াৰ শুদ্ধ অৰ্থটো হ'ল অনিয়মিত ক্ৰিয়া। তাৰ পিছৰ প্ৰশ্নটো হ'ল, অৱশিষ্ট ক্ষমতা কোনে ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কেন্দ্ৰীয় চৰকাৰে। তাৰ পিছৰ প্ৰশ্নটো হ'ল, ফিল দ্য কাৰেক্ট মিনিং অফ দ্য ফলোয়িং। অভাৰলি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কভাৰ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, প্লেণ্টিটিউড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল এক্সেছেছ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, শ্বেডিউলছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইণ্ডাষ্ট্ৰিয়াছ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, পিউৰিটি ইন 18 কেৰেট গ'ল্ড। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 75% গ'ল্ড। তাৰ পিছৰ প্ৰশ্নটো হ'ল, দ্য নেশ্যনেল পুলিচ একাডেমী ইজ লোকেটেড এট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল হায়দৰাবাদ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, দ্য অথৰ অফ দ্য বুক জাষ্ট ফৰ লাইফ ইজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইমলি জোলা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হু ৱাজ দ্য নৱাব অফ বেংগল ডুৰিং বেটেল অফ প্লাচি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল চিৰাজউদ্দৌলা। তাৰ পিছৰ প্ৰশ্নটো হ'ল, আফলাটক্সিনছ আৰ প্ৰডিউচড বাই। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফুংগি। তাৰ পিছৰ প্ৰশ্নটো হ'ল, দ্য ফাৰ্ষ্ট চুলতান অফ দিল্লী টু ইছ্যু ৰেগুলাৰ কাৰেঞ্চি এণ্ড ডিক্লেয়াৰ দিল্লী এজ দ্য কেপিটেল অফ হিজ এম্পায়াৰ ৱাজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ইলতুৎমিছ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ UNHCR। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল দ্য ইউনাইটেড নেশ্যনছ হাই কমিছনাৰ ফৰ ৰিফিউজিছ। তাৰ পিছৰ প্ৰশ্নটো হ'ল, হুইচ টেম্পল ইজ লোকেটেড ইন চিত্ৰাচল হিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নৱগ্ৰহ টেম্পল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো লাইক কৰে, ভাল লাগে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ। তেন্তে আজিলৈ ধন্যবাদ।
ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰি দিব।